এই ছোৱালীজনী যিজন ল'ৰাৰ লগত বিয়া হৈছে ল'ৰাজনৰ এখন ভৰিটো বাদে দুখন ভৰিও নাই তথাপিও ছোৱালীজনী 1 মিনিট তাক এৰি থাকিব নোৱাৰে য'ত যায় তাতে লৈ যায় ছোৱালীজনীৰ বাবে সেইজনে মা দেউতা ফ্ৰেণ্ড দাদা বাই সকলো এটা ধুনীয়া হাজবেণ্ড ৱাইফ দুইজনে ডান্স কৰে ফেচবুক ইনষ্টা ছ'চিয়েল মিডিয়াত ডান্স ভিডিঅ' বনায় ল'ৰাজন এইটো নহয় কি বিয়া হোৱাৰ পিছত দুখন ভৰিও নাই সৰুৰ পৰা নাই তথাপিও সেই ছোৱালীজনীয়ে দুখন ভৰি নথকাৰ পিছতো ভাল পাইছে তাৰ লগতে বিয়া হৈছে ছোৱালীজনীৰ নাম হিমাশ্ৰী আৰু তাৰ হাজবেণ্ডৰ নাম বিনোদ ছোৱালীজনীৰ ঘৰ ইউপিত হয় আৰু তাৰ যিজন হাজবেণ্ড বিহাৰৰ হয় বৰ্তমান বিহাৰতে থাকে সিহঁতৰ ভালপোৱা আৰম্ভ হৈছিল ডান্সৰ জৰিয়তে বিনোদে ডান্স শিকাইছিল ডান্স টিচাৰ আছিল আৰু সেই ল'ৰাজন ছোৱালীজনীতকৈ 10 বছৰ ডাঙৰ ল'ৰাজনৰ যদিও দুখন ভৰি নাই চব কাম সি নিজে কৰে বাইক চলাই অটো চলাই ডান্স কৰে কাঁহী বাতিও ধুৱে সঁচাকৈ চেষ্টা কৰিলে নোৱাৰা কাম একোৱে নাই সম্পৰ্কটো মা দেউতাই মানি লোৱা নাছিল কতনো মানি ল'ব দুখন ভৰি নাই কি কৰি খুৱাব ভাবিছিল চাগে হ'লেও ছোৱালীজনীৰ ডিচিশ্যন সলনি কৰা নাছিল আৰু তাৰ লগতে বিয়া হৈছে ছোৱালীজনীয়ে হয়তো এনেকুৱা চিন্তা কৰিছিল সি নোৱাৰিলেও মই নিজেই কৰি খুৱাম বৰ্তমান এতিয়া সিহঁতৰ সম্পৰ্কটো মা দেউতাই মানি লৈছে মই ভাবো ছোৱালীজনী সাহসী আছিল সেইবাবে এনেকুৱা এটা ডিচিশ্যন ল'ব পাৰিছে সঁচা ভাল পোৱা সঁচাকৈ ধুনীয়া চেহেৰা